নমস্কাৰ পুনৰ এবাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে যিসকলৰ ঈশান উদয় স্কলাৰশ্বিপ এপ্লাই কৰিছে তেওঁলোকৰ যি পে'মেণ্ট ইতিমধ্যে সোমোৱা ষ্টাৰ্ট হৈ গৈছে। চ' গতিকে আজিৰ ভিডিঅ'ত দেখুৱাম যে কেনেকৈ নিজৰ ষ্টেটাছ বা পে'মেণ্টৰ ষ্টেটাছ কেনেকৈ চেক কৰিব আজিৰ ভিডিঅ'ত দেখুৱাম। চ' যিসকলে এতিয়ালৈকে চেক কৰা নাই বা কিবা প্ৰব্লেম হৈছে তেওঁলোকৰ যি প্ৰব্লেম সেই প্ৰব্লেমটো আজিৰ ভিডিঅ'ত আলোচনা কৰিম। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো যদি ইনফৰ্মেটিভ লাগে লাইক কৰি দিব। চ' দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনালোকে গুগল ক্ৰমত অ'পেন কৰি তাত চাৰ্চ বাৰত চাৰ্চ কৰিব NSP পৰ্টেল বুলি চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত যিটো প্ৰথমটো লিংক আহে এই লিংকত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে নিউ ডেছবৰ্ড এটা আহি যাব। তাত যিটো ষ্টুডেণ্ট বাটন আছে ষ্টুডেণ্ট বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আকৌ নতুন পেজ আহিব। এই পেজটোত যি এপ্লাই ফৰ স্কলাৰশ্বিপ আছে আৰু তলত লগ ইন বাটন আছে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি অফিচিয়েল যি লগ ইন ডেছবৰ্ডখন আহি যাব। ইয়াত আপোনালোকৰ যি OTR নাম্বাৰ আৰু পাছপৰ্ট আৰু কেপচাৰটো দি নিজৰ যি ইউজাৰ আৰু পাছপৰ্ট সেই পাছপৰ্টটো বহুৱাই লগ ইন কৰি দিব। কেপচাৰ আৰু ইউজাৰ দিয়াৰ পাছত লগ ইন বাটনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে যি ডেছবৰ্ড আপোনাৰ যি প্ৰফাইল ডেছবৰ্ড আহি যাব। আৰু ইয়াত যি আপোনালোকে এপ্লিকেশ্যন নাম্বাৰৰ যি অপশ্যন আছে যি প্ৰচেছিং অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ইয়াত ষ্টেটাছ এই ষ্টেটাছখন আহি যাব। যদি ইয়াত কাৰেণ্ট ষ্টেটাছত এপ্লিকেণ্ট চেণ্ড টু PFMS ফৰ পে'মেণ্ট যদি তাত এনেধৰণে লিখা থাকে আপোনাৰ যি পে'মেণ্টখন ইতিমধ্যে PFMSৰ ঠাইলৈ পঠিওৱা হ'ল। চ' গতিকে সেই পে'মেণ্টটো PFMSৰ থ্ৰুদি আপোনালোকৰ যি পে'মেণ্ট সেই পে'মেণ্টটো দিয়া হ'ব। চ' গতিকে আপোনালোকে যি পে'মেণ্ট PFMSৰ যি পে'মেণ্ট ষ্টেটাছ কেনেকৈ চেক কৰিব এইটো ভিডিঅ'তে দেখুৱাম। চ' গতিকে এতিয়া আপোনালোকে এইটো কেনেধৰণে চেক কৰিবলৈ আপোনালোকে পোনপ্ৰথমে আকৌ নিউ টেব এটা অ'পেন কৰিব। নিউ টেবত চাৰ্চ কৰিব NSP পে'মেণ্ট ট্ৰেক। চাৰ্চ কৰাৰ পাছত আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰাৰ পাছত যিটো প্ৰথমটো লিংক আহে এই লিংকত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এটা ডেছবৰ্ড আহি যাব অৰ্থাৎ নিউ পেজ আহি যাব। ইয়াত আপোনালোকৰ যি বেংক একাউণ্ট নাম্বাৰ থ্ৰু দি চেক কৰিব পাৰে বা যি প্ৰচেছ হৈছে এইটো NSP এপ্লিকেশ্যন ID। তাত যি এপ্লিকেশ্যন ID আছিলে সেই এপ্লিকেশ্যন IDটো ইয়াত বহুৱাই দিব। বহুৱাৰ পাছত আপোনালোকৰ যিটো তলত কেপচাৰ আছে সেই কেপচাৰটো ভেৰিফাই কৰি দিব। তাত এণ্টাৰ কৰি দিব। যি ৱৰ্ড ভেৰিফিকেশ্যন অপশ্যন আছে তাত যি কেপচাৰটো এণ্টাৰ কৰি দিব। এপ্লিকেশ্যন ID আৰু কেপচাৰ দিয়াৰ পাছত আপোনালোকে যি চাৰ্চ বাটন আছে চাৰ্চ বাটনত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ডিটেইলছ যি পে'মেণ্টৰ ডিটেইলছ এই ডিটেইলছসমূহ আহি যাব। আপোনালোকে তলত এটা স্ক্ৰল বাটন এটা দেখিব। তাত স্ক্ৰল কৰি আপোনালোকে যি পে'মেণ্ট সেই পে'মেণ্টৰ ফুল ডিটেইলছ আপোনালোকে ইয়াত পাই যাব। ইয়াত আপোনালোকে চাওক যে ক্ৰেডিট ডেট এই ক্ৰেডিট ডেটটো পোনপ্ৰথমে আপোনালোকে চাব আৰু ষ্টেটাছটো ইয়াত পে'মেণ্ট ছাকচেছ দিয়া আছে আৰু ডেটো দিয়া আছে যি ইয়াত দিয়া আছে 7 জানুৱাৰী 2025 চনৰ ভিতৰত আপোনাৰ যি 80,000 এই 80,000 আপোনালোকৰ যি বেংক একাউণ্টত সোমাই গ'ল ইতিমধ্যে। চ' গতিকে যিসকলৰ এতিয়ালৈকে সোমাই নাই তেওঁলোকে এনেধৰণে নিজৰ ষ্টেটাছসমূহ চেক কৰি লোৱা। পোনপ্ৰথমে আপোনালোকে NSPত যাবা। NSP পৰ্টেলত গৈ আপোনালোকৰ যি এপ্লিকেশ্যন ষ্টেটাছ তাত চেক কৰি ল'বা যে আপোনালোকৰ যি এপ্লিকেশ্যন এইটো PFMSৰ ওচৰলৈ গ'ল নে নাই। যদি গ'ল আপোনালোকে PFMSৰ যি ৱেবছাইট এই ৱেবছাইটত আহি চেক কৰি ল'ব। চ' আজিৰ ভিডিঅ'টো ইমানে আছিল। এহলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ।